ফাইনেলি পিঁয়াজ, আদা, ৰচুন, আলু, লাই শাক আমি কাটি ল'লোঁ। এতিয়া অলপ ধুই হ'ল, পিঁয়াজ কটা হ'ল, আলু কাটিলোঁ। এতিয়া আপোনাৰ আদা, ৰচুন, জলকীয়া মিক্সাৰ কৰি দিলোঁ। যিটো আমাৰ মছলা পিছা মেচিন আমাৰ হেৰি নাই, মেচিনটো নাই, সেইকাৰণে আমি ঘৰতে নিজে পিচি কিনে কৰিছোঁ। এতিয়া আপুনি চাই থাকিব মই কেনেকৈ বনাম। ফাইনেলি আমি গাহৰি মাংস আৰু আলুটো বইলিং কৰিলোঁ। ইয়াত অলপমান নিমখ দি দিম, অলপমান নিমখ দি দিছোঁ। হৈ গৈছে বঢ়িয়া কৰি অলপমান বইলিং 10 মিনিটমান বইলিং হ'বলৈ দিছোঁ, যেন আলুটো একেবাৰে সিজি যায় বঢ়িয়া কৰি, যেন গ্ৰেভি হৈ যায়। তাৰ ওচৰত আপোনাৰ পিঁয়াজ, আপোনাৰ পিছা জলকীয়া, ৰচুন, আদা, আৰু এইফালে আপোনাৰ লাই শাক থৈ দিছোঁ বঢ়িয়া তৈয়াৰ কৰি। এইটো হৈ গ'ল। 10 মিনিট বইলিং হোৱাৰ পিছত আমি এইটো ৰেচিপিটো বনাইছোঁ কৰিম। আপোনালোকে চাই থাকিব দেই। আৰু এইফালে আপোনাৰ শুকান মাছ বনাইছে ধুনীয়াকৈ, মায়ে বনাই আছে, ধুনীয়া চেন ওলাইছে। ইখনেও নিমখটো দিলে ভালকৈ ইয়াৰ একদম বীজাণুবিলাক কটা যায়, সেইকাৰণে আমি নিমখ ঢালি নিলে বনালে। আৰু এইফালে মটৰ বাকলি চিলাই থকা হৈছে। মটৰৰ চব্জিও এখন বনোৱা যাব। যে মটৰ চলাই আছে, কিবা কৈ দিয়া না, ক'বলৈ বহুত লাজ কৰি দিয়া, ক'ব লাজ কৰে বহুত। ফাইনেলি বইলিং হৈ আছে, বগা বগা ফেন হৈ গৈছে। আৰু আপোনাৰ 4 মিনিট বাকী আছে, হ'লে মোৰ হৈ যাব। সেইকাৰণে বইলিং কৰিলে এইবিলাক বঢ়িয়াকৈ চাফা হৈ যায়। যিহেতু কেৰাহীটো অলৰেডি গৰম হৈ গ'ল, মাত্ৰা অনুযায়ী তেল দি দিছোঁ, মাত্ৰা অনুযায়ী দি দিওঁ। ফাইনেলি তেলটো অলপ গৰম হৈছেই। পিঁয়াজটো লাৰি দিওঁ। পিঁয়াজটো অলপমান ক'লা কৰিব লাগিব। তেলটো অলপমান গৰম হ'ব লাগিছিলে। মই কি কোৱা আদা ৰচুন জলকীয়া ঢালি দিওঁ। মই অলপ হালধি দিওঁ, দিলোঁ। অলপমান নিমখ দিওঁ, যিহেতু মই অলৰেডি বইলিং কৰোঁতে মই নিমখ দিছোঁৱে, গতিকে অলপমান পৰিমাণ হিচাপে নিমখটো দিলোঁ। আৰু কিনি অনা আপোনাৰ জলকীয়া শুকান গুড়ি খাই চাব দেই, মই যেনেকৈ হেৰি কৰি টেষ্ট কৰি চাবচোন। তাৰপিছত আপোনাৰ জিৰা পেকেট আনিছিলোঁ, যিহেতু ঘৰত পিছা নাই, কিনি আনিছোঁ। সৰু পেকেট হয়, ইমান ডাঙৰ পেকেট নহয়। তাৰ পনীৰে দিছোঁ, অলপ লাগি আপোনাৰ লাই শাকৰ যিটো জুতি পোৱা যায়, এতিয়া মই লাই শাকটো বঢ়িয়া কৰি ওপৰত দি দিলোঁ। চাই থাকিব, এনেকৈ দিছোঁ, লাই শাক চাব, খাই টেষ্টি লাগিব। মই এইটো বস্তু এতিয়া কাটি দিয়া নাই, জাষ্ট দীঘল দিছোঁ। অলপমান কাটি যিহেতু ডাঙৰ লাই আছিলেতো, সেইকাৰণে হেৰি হ'ল। এতিয়া মই বস্তুটো লাৰি দিছোঁ, চাব। লাই শাকৰ জুতি, লাই পালেং মই এনেকৈ ঘৰত তেনেকৈ আগতে এবাৰ খাইছিলোঁ, ধুনীয়া। বহুতে কমেণ্ট কৰিছে, ঘৰত লগৰ বন্ধুত বনাইছিলোঁ, মানে মাতিছিলে কলেজত,
ফ্ৰেণ্ডৰ ঘৰত, যিহেতু ৰুমমেট আছিলে, যি বনাইছিলোঁ কৈছে আৰু ভাল হৈছে খাই। তো চব তেনেকৈ বনাইছোঁ আজি। ফাইনেলি আমাৰ এইটো হৈ গ'ল। চব কি ধুনীয়া গ্ৰেভি ওলাইছে, দেখিছে? এইফালে বনাই আছে বঢ়িয়া কৰি, এইটো হৈ গ'ল, এতিয়া নমাই দিম। ফাইনেলি ভিডিঅ'টো এইখিনি আছিল, আপোনালোকে চাই থাকিব আৰু যদি ভাল পায় নিশ্চয় কমেণ্ট শ্বেয়াৰ কৰিব। ধন্যবাদ।